খাবলৈ একো এটা নাই যি পাচলিকেইটা আছিলে সেইকেইটাকে আজি খাম আৰু সেইকেইটা থৈছোঁ আকৌ মাৰ ঘৰলৈ নিবলৈ আজি মাৰ ঘৰলৈ যোৱা কথা আছে মানুহটো ওলোৱাহিয়ে নাই অকমান্য মানুহ এটাৰ লগত বিয়া হ'লো আৰু কেলেনো খং কৰিছা আজি মাৰ ঘৰলৈ যোৱা কথা নাছিলে জানো কি নাছিলে হয় পিছে যাবলৈ ইমান দূৰ কিহত যাব মোক খামত উঠি যাবি আকৌ মোৰ ভৰিকেইটাই নে আছে মোক খামখন নে আছে ধেমালি কৰি থকা আপুনি ভাবিছে নি ঠেলাতে যাম বোলা ইয়াত মই ভাত চাত নবনাওঁ তাতে গৈ পেলাই খামগি খালি পইচা নাই নহয় এতিয়া কি কৰো ৰাইচ কি বুদ্ধিটা ইচ্ছা ৰাইচ তেতিয়াহ'লে এইকেইটা মই ভিতৰতে চাওঁগে ৰ'ব মই ওলাই মেলি আছো নাই ৰাস্তাতে ওলাই দিলে হৈ যাব হ'ব দৰ্জাখন ভাঙিব খুজিছা নি আজি মানে তোমাৰ লগত কথা এটা আছে বৰ হাঁহি উঠাত কথা এয়া লোৱা আজি যাত্ৰা ভাল আজি টকা এটা মানে এটা কথা আছে নহয় বক পালো হেঁতেন আজি কি হ'ল নে গম পালে নাই সেই জানি নকলে কি জানি মানুহে হাল গৈছিলে ঠেলাত উঠিবলৈ তাৰ পিছত 210-20 বা আজি মানুহজনী মনটো ভাল লাগি যাব দেই অলপমান আগলৈকে গাড়ীখন লৈ যাপাওঁৱে নেকি ভাড়া ইমান দেৰি হ'ল ঠেলা এখনো পোৱা নাই এইটো বাটে দি গাড়ী চাই নাযায় নেকি বৌকে চাৰিচুকীয়াবোৰহে গৈ থাকে অকল আজি মানুহটো পাগল হ'ল নেকি বাপে মোৰ চুবাৰি আম গুঠা আছিলে তই শহুৰ ঘৰটো পাহৰিলি আম গুলা নি সেই নহয় তেওঁ ক'লে নিও এই শহুৰ ঘৰটো সেই আম গুঠা সেই শহুৰ ঘৰটো পাহৰিলি নি আম গুঠ হ'ব আপুনি দিয়ক মই কৈছো নে শুনে নহয় কথা অকমান টেঙৰ হ'বলৈ শিকিবি নহবা এই বাপেটোৱে এই এলখলকে পইচা ললেচোন পইচা 1 টকা কাৰণে মই আম গুঠ কৈ আছিলো ভয়ে কাবই বেবি আনা হৈ থাকিব তেতিয়া সেই কণহে আছে যাওঁগে বল